বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল DS চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰ মই আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো। IIT গুৱাহাটী কেতিয়া স্থাপন হৈছিল আপোনালোকে জানেনে বাৰু? IIT গুৱাহাটী স্থাপন হৈছিল 1994 অৰ্থাৎ 1994ত। আহিছোঁ এতিয়া দ্বিতীয় প্ৰশ্নলৈ। পেটিএমৰ CEO কোন হয় আপোনালোকে জানেনে বাৰু বৰ্তমান? বৰ্তমান পেটিএমৰ CEO হৈ আছে বিজয় শেখৰ শৰ্মা। এতিয়া আহিছোঁ তৃতীয় প্ৰশ্নলৈ। বায়ুমণ্ডলৰ সৰ্বাধিক অক্সিজেন ক'ৰ পৰা আহে আপোনালোকে কেতিয়াবা ভাবি চাইছেনে বাৰু? হয়, বায়ুমণ্ডলৰ সৰ্বাধিক অক্সিজেন আহে সাগৰীয় উদ্ভিদৰ পৰা। আজি আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ শিক্ষিত হাৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু যাতে আনেও জানিব পাৰে। আৰু যদি কোনোবা নতুন ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এই ধৰণৰ ভিডিঅ' মই সদায় আপোনালোকলৈ আগবঢ়াওঁ। আজিলৈ ইমানতে, ধন্যবাদ।